Hi guys, welcome to my YouTube channel. আপোনালোকে ভালে আছেনে? মই বাৰু ভালেই। আজি মই এফালে যাম। ক'ত যাওঁ আপোনালোকক দেখুৱাম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি ফ্ৰেশই হোৱা নাই। আগতে ভাবিলোঁ দুটামান বস্তু লৈছোঁ আপোনালোকক দেখুৱাই লওঁ, পাছত একেবাৰে ফ্ৰেছ হওঁ আৰু। মই মানে এফালে কিবা এটা কামত গ'লোঁ। তাৰ পৰা আহোঁতে বিশালৰ সন্মুখেৰে আহিব লাগে যিহেতু ভাবিলোঁ আয়তৰ কাৰণে দুটামান ফুল হাতৰ টি চাৰ্ট লৈ যাওঁ। ঠাণ্ডা পৰিছে, তেনেকৈ লোৱাই হোৱা নাই তাইৰ কাপোৰ। এতিয়া ভিতৰলৈ গ'লোঁ, গৈ তাইৰ বস্তুটো ল'লোঁ দুই এটা, কিন্তু মোৰহে দুটামান প্ৰয়োজনীয় বস্তু ল'লোঁ। প্ৰয়োজন নহ'লেও মানে বস্তু ল'ব মন যায়। বিশালত গ'লে সৰু বাচ্চাৰ কাপোৰ, চেণ্ডেল আৰু বাচন দেখিলে মানে মই ৰ'বই নোৱাৰোঁ। নলগা প্ৰয়োজন নাথাকিলেও ল'ব লাগে মানে মোৰ তেনেকুৱা অৱস্থা হৈ যায়। দেখিলে ভালেই লাগে, ল'বই মন যায় আৰু। আজি গ'লোঁ, তেনেকৈ দৰকাৰ নাছিলে মোৰ বস্তু, তথাপিও ল'লোঁ। ৰ'ব দেখুৱাইছে, এইটো চাওকচোন কিমান মৰম লগা হয়নে? এয়া এটা ল'লোঁ, আচাৰ চাটনি চাটনি দিবলৈ ভাল হয়, তাকে এটা ল'লোঁ। আৰু এয়া চামুচ কেইখনমান ল'লোঁ। ভাল লাগিছে ন? একেবাৰে চিম্পলত ধুনীয়া লাগিছে। 5খনৰ ছেট আছিলে, 5খনে ল'লোঁ আৰু বেছি নল'লোঁ। তেনেকৈ দৰকাৰো নাই, ভাল লাগিছে যিহেতু বোলো লৈ লওঁ আৰু। আৰু এইবোৰ 3টা বইলৰ ছেট আছিলে। ভাল লাগিছেনে? দেখিবলৈ বৰ ধুনীয়া হয়নে? তৰকাৰী চৰকাৰী বাঢ়িবলৈও বৰ ধুনীয়া, ভাল লাগিব। এইকেইটা ল'লোঁ। আৰু এইখনহে মোৰ প্ৰয়োজন আছিলে। এয়া চাওকচোন, চব্জি কাটিবলৈ বৰ্ড। এয়া হোৱাইটত ল'লোঁ। মই হোৱাইটটো বহুত ভাল পাওঁ। হোৱাইট কালাৰটো কিবা এটা ভাল লাগে, মানে যিকোনো বস্তুতে হোৱাইটটো বহুত ভাল লাগে। তাকে এইখন ল'লোঁ। আৰু থাল দুখন লৈছোঁ। ৰ'ব চাওকচোন ইমান ধুনীয়া ন? হোৱাইটত বৰ ধুনীয়া। দুখনেই ল'লোঁ, মানে বহুত ভাল লাগিলে। ওজন আছে কিন্তু পৰিলে ভাঙিয়ে যায় নেকি পাই, নাজানো আৰু। কিন্তু বৰ ধুনীয়া, মোৰ বহুত ভাল লাগিছে। কিবা কিবি ভাত সজাবলৈ বা তেনেকৈ কিবা দিবলৈ, পিঠা চিঠা বৰ ধুনীয়া হ'ব, ভাল লাগিছে। তাকে ল'লোঁ। আয়তৰ বস্তু ল'বগৈ এয়াহে আৰু। আয়তৰ তেনেকৈ বস্তু নাপালোৱেই। এয়া এটা টি চাৰ্ট ল'লোঁ। আকৌ কি ল'লোঁ জানে? এইটো হাফ পেণ্ট আৰু টপৰ ছেট এটা ল'লোঁ পিন্ধি খেলিবলৈ। আৰু এটা কি লৈছোঁ জানে? ৰ'ব দেখুৱাইছোঁ, চাওকচোন। এইটো ভাল লাগিছেনে? টপটো কিমান জানে? অনলি 19 টকানো আজিকালি কি পায়। তাতে মই টপ লৈ আহিলোঁ। বা সৰু বাচ্ছাৰ ইনাৰ এটাও নাপায় 19 টকাত, কিন্তু টপ এটা পালোঁ। মোৰ নিজৰে বিশ্বাস হোৱা নাই, ইমান ধুনীয়া লাগিছে। চাওকচোন, বহুত ভাল লাগিছে। তাতে অফাৰ চলি আছিলে আজি, মই বোলো লৈয়ে যাওঁ, দেখিবলৈও বৰ ধুনীয়া। চাওকচোন, এইটো কিন্তু ষ্টিকাৰ নহয়, এমব্ৰইডাৰী হয়, বহুত ধুনীয়া দেখিবলৈ, ভাল লাগিলে। 19 টকাটো কি পায় কওকচোন বাৰু। টপ দিছে যে এইখিনিয়ে বেছি আৰু জোতা এযোৰ ল'লোঁ। এয়া ভাল লাগিছেনে? ঘৰত পিন্ধিবলৈ ঠাণ্ডা বতৰ, জোতা এযোৰ ল'লোঁ। এইখিনিয়ে বস্তু ল'লোঁ আৰু। এতিয়া যাওঁ, ফ্ৰেছ হওঁগৈ। আৰু কাম বন অলপ আছে, কাপোৰ চপাব আছোৱেই। পাছত লগ পাই আছোঁ আকৌ। মই ফ্ৰেছ হৈ লওঁ, আকৌ লগ পাম। ফ্ৰেছ হৈ আহিলোঁ। এতিয়া আহি ভাবিলোঁ আজি অলপমান স্কিন কেয়াৰ কৰোঁ।
স্কিন কেয়াৰ মানে কি ফেচ পেক অলপ বনালোঁ, স্কিনটো ইমান ৰাফ হৈ গৈছে, কিবা নিচিনা হৈ থাকে, শুকাই আছে, ইমান ঠাণ্ডাও পৰিছে, একো যত্ন নলওঁ নিজৰ। আজি ভাবিলোঁ অলপমান ফেচ পেক বনাই লগাওঁ, যদি অলপ ভাল হয় তাকে আপোনালোকক দেখুৱাম ৰ'ব। এতিয়া যে বনালোঁ ফাৰ্ষ্টত মৌ আৰু হেৰিৰে দুটা ফেচ পেক বনাম। এটা ফাৰ্ষ্টত ধুনীয়াকৈ লগাই ল'ম, লগাই মানে অলপমান এনেকৈ ৰাউণ্ড ৰাউণ্ডকৈ ঘঁহি গোটেই মুখখন চাফা কৰি তাৰপিছত ধুই দিম। ফেচ ৱাছ নকৰোঁ, এতিয়া খালী পানীৰে ধুই দিম, ধুই ফাৰ্ষ্টত কফি পাউডাৰৰ ফেচ পেকটো লগাম। এতিয়া ফেচ পেক অলপ বনাওঁ। ফেচ পেকৰ কাৰণে দুটা বাতি লৈছোঁ, কাৰণ দুটা ফেচ পেক বনাম। ইয়াত অলপ দি দিওঁ কফি পাউডাৰ, এতিয়া দি দিওঁ অলপ চেনি, কমাই দিম এইটো। আৰু এইটোতো মানে চেনি আৰু কিবা কিবিৰে এটা বনাম, প্ৰথম হেৰি কৰিবলৈ অলপমান স্ক্ৰাব কৰিবলৈ, তাৰপাছত ফেচ পেকটো লগাম কফি পাউডাৰৰ। এতিয়া অলপ দি দিওঁ সানি, কমাই দিওঁ। নাৰিকল তেল অলপ দি দিছোঁ, দুটোপমান। অলপ গোলাপ জল দি দিওঁ, বেছি নিদিওঁ, অলপ দি দিওঁ। আৰু অলপ এল'ভেৰা জেল দি দিম এইটো। বেছি দিয়া নাই, মই অকলেহে আৰু অলপ বনালে হৈ যাব। ধুই আহিলোঁ, চাওকচোন ইমান ক্লিন লাগিছে হয়নে? আপোনাক ধৰিব পাৰিছেনে নাজানো, কিন্তু মোৰ নিজৰে মানে ধুনীয়া ক্লিন লাগিছে, চুই চফ্ট হৈ গ'ল মুখখন। এতিয়া মুচি সেইটো ফেচ পেক লগাই দিম। এতিয়া ধুনীয়া হৈ গ'ল। এতিয়া এইটো অলপ লগাই দিওঁ, কফি পাউডাৰটো ধুনীয়াকৈ এপ্লাই কৰি দিব লাগিব। আপোনালোকে কেতিয়াবা লগাই চাবচোন, বৰ ধুনীয়া হয়। স্কিনটো যে বহুত দিনলৈ ধুনীয়া হৈ থাকে, চফ্ট ক্লিন হৈ থাকিব। কেনেকুৱা দেখিছে? লগাই প্ৰায় 10-15 মিনিট থাকিলে মানে শুকাই যোৱালৈ আৰু ধুই দিলে চাবচোন স্কিনটো বহুত ধুনীয়া হৈ থাকিব। হৈ গ'ল। এতিয়া শুকোৱালৈকে ৱেইট কৰোঁ, প্ৰায় 15 মিনিটমান লাগিব। 5 মিনিটত নহ'ব শুকাবলৈ, 10-15 মিনিট লাগিব। ফাৰ্ষ্টত ধুই তেতিয়া দেখুৱাম ৰ'ব স্কিনটো। মুখখন এতিয়া ক্লিন হৈ গ'ল। আপোনালোকে মুখ ধোৱাৰ পাছত হেৰি লগাই দিব, পাতলকৈ কিবা ক্ৰীম এটা লগাই দিব, নাইবা গোলাপ জল আৰু এল'ভেৰা জেল, যিকোনো কিবা এটা লগাই থৈ দিব। আৰু এতিয়া যাওঁ ৰাতিৰ সাজলৈ, ভাতৰ কৰি বনাবলৈ আছোঁৱেই, বনাওঁগৈ। আজি ভাবিছোঁ মূলা আৰু মাছ বনাই পাছত লগ পাম দিয়ক। ৰন্ধা বঢ়া কৰি আজৰি হ'লোঁ। এতিয়া ভিডিঅ'টো আজি ইয়াতে সামৰোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব। আৰু কমেণ্টত জনাবচোন আপোনালোকে মোৰ নিচিনা ফেচ পেক লগায়নে, আৰু আপোনালোকে কি ফেচ পেক লগায় সেইটোও ক'ব। আজিলৈ ইমানতে সামৰোঁ। বাই বাই।